মই এতিয়া আহি আছোঁ পথাৰত মাছ ধৰিব। চাওকচোন কিমান ৰ'দ। এই ৰ'দত মই খালী গা দি এনেকৈ আহি আছোঁ। আৰু মই কি পিন্ধি আহিছোঁ চাওক, এইযোৰ হৈছে পানীত বোকাত য'তে নহওক পিন্ধা জোতা। আৰু মোৰ ভৰিখন কাটিছে যে সেইকাৰণে এইযোৰ জোতা পিন্ধি আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। মই মাছ পাওঁ নে নাপাওঁ আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ হা। আৰু এটা পাইছোঁ, আৰু এটা আৰু ইয়াৰ পালোঁ আধা কেজিমান মাছ পালোঁ। ভাগৰ লাগিছে। আৰু ইয়াৰে মাজত মাছ সোমাই আছে, মানে মাছ প্ৰায় 2টা কেৰি বেগ লৈ গৈছিলোঁ। এই ডাঙৰ কেৰি বেগটোত ভৰাই দিছোঁ, প্ৰায় 3 কেজিমান মাছ হৈ গৈছে। ঘৰত যে আপোনালোকৰ ভিডিঅ'টো দেখাই দিম মাছকেইটা। আৰু এইখিনি হৈছে আজি ধৰা মাছ, কাৱৈ, গৰৈ। কেইটামান শ'ল আছে। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন ভিডিঅ'টোত। ভিডিঅ'টো আজিলৈ এইখিনিয়ে।